নমস্কাৰ বন্ধুসকল, আন এটা নতুন ভিডিঅ'ৰ সৈতে চেনেল ৰংবিং অসমলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ কমলাবাৰীৰ পৰা 5 কিলোমিটাৰ আঁতৰত অৱস্থিত ডেকাচাং ৰিজৰ্টলৈ। গতিকে আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। লুইত আৰু খাবলু নদীৰ নিচেই কাষত এই ডেকাচাং ৰিজৰ্টখন অৱস্থিত। বৰ্তমান যে আপোনালোকক আমি লৈ আহি আছোঁ ডেকাচাং ৰিজৰ্টলৈ। গতিকে ব'লক যি তাৰ পৰিৱেশ সেয়া উপভোগ কৰোঁ। ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ আগলৈ চাই গৈ থাকক। আপোনালোকে হয়তো শুনি আহিছে মাজুলীৰ ৰিজৰ্টসমূহৰ বিষয়লৈ। হয়তো কিছুমান লোক ইয়ালৈ আহিছে, কিন্তু মাজুলীৰ এই ৰিজৰ্টসমূহৰ ভিতৰত ডেকাচাং এখন অন্যতম ৰিজৰ্ট। ইয়াত দেখিছে পেট্ৰলৰ কি উৰ্ধগামী দাম। আমি তেল অলপ ভৰাই ল'লোঁ বাইকত। এই ৰিজৰ্টখনৰ যি সৌন্দৰ্য, সেই সৌন্দৰ্যতাৰ বাবে বিখ্যাত মাজুলীলৈ অহা প্ৰায়ভাগ পৰ্যটকে এই ৰিজৰ্টখনলৈ যাব বিচাৰে আৰু তাৰ যি পৰিৱেশৰ মাজত এটা নিশা পাৰ কৰিব বিচাৰে। যদি আপোনালোকে এই ৰিজৰ্টখনলৈ অহা নাই, গতিকে এবাৰ হ'লেও ইয়াৰ যি পৰিৱেশ, সেই পৰিৱেশৰ মাজত নিশা কটাওক। কি এটা সুন্দৰ পৰিৱেশ। বৰ্তমান আমি আহি গড়মূৰ পালোহি। গড়মূৰ মাজুলীৰ এক মধ্যস্থল, গড়মূৰ মেইন টাউন এয়া আপোনালোকে দেখিছে। নৈ কাষৰীয়া এটা অকোৱা পকোৱা পথেৰে চাৰিওফালে এটা চিৰসেউজীয়া পৰিৱেশৰ মাজেৰে আমি আহি আছোঁ বৰ্তমান ৰিজৰ্টখনলৈ। কি এটা ধুনীয়া পৰিৱেশ, এটা চিৰসেউজীয়া সম্পূৰ্ণ গছ গছৰে আবৃত এটা সুন্দৰ পৰিৱেশ এয়া দেখিছে। বৰ্তমান আমি আহি আছোঁ। আহি আমি ইয়াত ডেকাচাং ৰিজৰ্টৰ সন্মুখভাগ পাইছোঁ। এয়া সন্মুখভাগ দেখিছে। ব'লক আমি ভিতৰলৈ সোমাই যাওঁ আৰু ইয়াৰ যি পৰিৱেশ উপভোগ কৰাওঁ। দেখিছে কি সুন্দৰ পৰিৱেশ চাৰিওফালে। আপোনালোকৰ ধৰক ইয়ালৈ যদি কোনোবা আহে মানে ইয়াত কেনেকৈ ধৰণে থাকিব পাৰিব? আমাৰ ইয়াতে থকা চিষ্টেম আছে, ৰুম আছে। তাতে আমাৰ ৰুমৰ 3000কৈ লওঁ দুজনৰ। বাকী আপোনাৰ খোৱা লোৱা ইয়াতে হয়। বাকী এনেকৈ গেষ্ট চেষ্ট আহি মেলি এনেকুৱা বাহিৰৰ মানুহ আহি মেলি থাকেহি। ইয়াত মানে ধৰক এনেই খোৱা বোৱা চব আৰু কিবা অনলাইনত কিবা বুকিং অনলাইনত হয়। আপোনালোকৰ ধৰক এনেই আপোনাৰ ইয়াত মানে ডেইলি কিমানমানকৈ মানুহ থাকে? এতিয়া কৰোণা হোৱাৰ পৰা অলপ কমিছে, কিন্তু এনেই এইটো ছিজনেই। ইয়াত এনেই আপোনাক খোৱা বোৱা এনেই পে'মেণ্ট কেনেকৈ কৰিব? আমাৰ খোৱাটো এক্সট্ৰা, ৰুমো এক্সট্ৰা। এনেই আপোনাৰ পাৰ ৰুম কিমান? আমাৰ 3000 টকা মানে এদিনত। যদি আপোনালোকে ইয়াত থাকিব বিচাৰে তেন্তে আহিব পাৰে। ইয়াত দেখিছে এটা ধুনীয়া চিত্ৰ। ডেকাচাঙৰ ৰিজৰ্টৰ ঠিক কাষতে অৱস্থিত এটা আছে ঘৰ। ইয়াত ধৰক এটা ধুনীয়া আপোনালোকে ফটো শ্বুট কৰিব পাৰে। দেখিছে কি এটা ধুনীয়া চিত্ৰ অঁকা অংকন কৰা আছে। আপোনাৰ দেখিবলৈ পাইছে কি এটা সুন্দৰ পৰিৱেশ। ধৰক যি আজিকালি বিলুপ্ত হৈ দিছে এইবিলাক দৃশ্য দেখিলে এটা সুন্দৰ পৰিৱেশ, এটা প্ৰাকৃতিক মনোমোহা পৰিৱেশ। চাওক এটা কিমান সুন্দৰ পৰিৱেশ, এটা সুন্দৰ দৃশ্য আপোনালোকে দেখিবলৈ পাইছে। ইয়াত হওক আজিকালি যি বিলুপ্ত দৃশ্য
আমাৰ আন্ধাৰ হৈ আছে, আন্ধাৰ হোৱাৰ কাৰণে আপোনালোকক চব স্পষ্ট নেদেখিব পাৰে। নৈখনৰ সিপাৰে লখিমপুৰ জিলা অৱস্থিত। ঠিক মাজুলীৰ শেষ বিন্দু এয়া, এইকণতে শেষ বুলি ক'ব পাৰি। মাজুলীৰ শেষ আৰু সিপাৰে লখিমপুৰ আমাৰ যাব পাৰে, ঘাট আছে।